ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ এই ছিৰিজটোত AI ইউজেজৰ বিষয়ে কেনেকৈ AI ইউজ কৰি কিছুমান কাম অতি সহজে কৰিব পাৰি। আজি আমি আলোচনা কৰিম হাউ টু ষ্টাডি MCQ অফ এনি ছাবজেক্ট ইউজিং AI ইউজ কৰি কেনেদৰে যিকোনো ছাবজেক্টৰ MCQ উলিয়াই পঢ়িব পাৰি। ইয়াৰ কাৰণে আমি প্ৰথমতে গুগলত যাম, যাই NCERT বুকছ বুলি চাৰ্চ কৰিম। তাৰপৰা কিতাপবোৰ চাৰ্চ কৰি তাৰ পৰা এটা চেপ্টাৰ উলিয়াই ল'ম। প্ৰথম লিংকটোত ক্লিক কৰিম। এই লিংকটোত ক্লিক কৰাৰ পিছত প্ৰথমতে আমি ক্লাছবোৰ যিকোনো এটা ক্লাছ চিলেক্ট কৰিব পাৰোঁ। ক্লাছ 10 ছায়েন্স আৰু আমি লেংগুৱেজ চিলেক্ট কৰি চাৰ্চ কৰিম। ছায়েন্স চিলেক্ট কৰিছোঁ যিহেতু মই এজন ছায়েন্সৰ টিচাৰ হয় এখন স্কুলত। তলকলৈকে স্ক্ৰল কৰিলে আপুনি এই ফাইলটো খুলিব পাব। আমি বায়'লজিৰ এটা চেপ্টাৰ লৈ লৈছোঁ, বায়'লজি হেৰিডিটি চেপ্টাৰ 8, ক্লাছ 10ৰ চেপ্টাৰ 8, ছায়েন্সৰ চেপ্টাৰ 8 হেৰিডিটি। এই চেপ্টাৰটোৰ আমি MCQ উলিয়াম। এই চেপ্টাৰটো প্ৰথমতে আমি ডাউনলোড কৰি ল'ম। ডাউনলোড হোৱাৰ পিছত আমি এটা AI এপ খুলি ল'ম। প্ৰথমতে আমি জেমিনি খুলি লওঁ। জেমিনি খুলি আমি নিউ চাটত যাম, যাই এই যে প্লাছ আইকনটো আছে তাতে ক্লিক কৰি ফাইলছত যাই এইমাত্ৰ ডাউনলোড কৰা PDF ফাইলটো মানে চেপ্টাৰটো আমি আপলোড কৰি দিম। ডকুমেণ্টছত যাম আমি। এই প্ৰথম ফাইলটোৱে হ'ব আমি ডাউনলোড কৰাটো। এইটো ক্লিক কৰি আপলোড কৰি দিম। আপলোড কৰি তলত আমি প্ৰম্পটটো লিখিম। প্ৰম্পট মানে ফাইলটোৰ লগত আমি কি কৰিব বিচাৰিছোঁ সেইটো হৈছে প্ৰম্পট। সেইটো নিজৰ ভাষাত নিজৰ ষ্টাইলত লিখিব পাৰি। যিমানে আমি ক্লিয়াৰলি এই প্ৰম্পটটো লিখিম, ক্লিয়াৰলি AI কম কি কৰিব লাগে, সিমানে আমাৰ ভাল ৰিজাল্ট আহিব ইয়াৰ দ্বাৰা। Hey Gemini, here is a PDF of NCERT class 10 science. Please give me 50 MCQs from this PDF বা from this চেপ্টাৰ এই বুলি লিখিব পাৰে আপোনালোকে। গিভ মি MCQs উইথ 4 অপশ্যনছ, মানে MCQ মাল্টিপুল চইচ কুৱেশ্যনটোৰ 4টা অপশ্যন থাকিব। এণ্ড দেন গিভ মি দ্য কাৰেক্ট এনচাৰ। ৰাইট এ শ্বৰ্ট 2 or 3 lines explanation under each correct answer. এইখিনি লিখি আমি পোষ্ট কৰি দিব পাৰোঁ। জেমিনি এনালাইচিছ কৰি আছে PDF ফাইলটো। এনালাইচিছ কৰি উঠি আমি 50টা MCQ পাই যাম তলত। স্ক্ৰল কৰিলে MCQবোৰ পাম। এনেদৰে MCQবোৰ পঢ়িব পাৰি আৰু প্ৰতিটো এনচাৰৰ তলত এটা এক্সপ্লেনেশ্যন আছে এনচাৰটোৰ বিষয়ে। এনেদৰে পঢ়িব সুবিধা, বুজিব সুবিধা। গতিকে জেমিনি ইউজ কৰি আমি অতি সহজে MCQ ষ্টাডি কৰিব পাৰোঁ উলিয়াই। অকল জেমিনিয়ে নহয়, আমি ChatGPT ইউজ কৰিও সেম এনেদৰে MCQ উলিয়াই পঢ়িব পাৰোঁ। তাৰ বাবে আমি ChatGPT খুলি প্লাছ আইকনটোত যাই ফাইলছত ক্লিক কৰি
এইমাত্ৰ ডাউনলোড কৰা ফাইলটো আপলোড কৰি ল'ম, লৈ তলত আমি প্ৰম্পটটো লিখিম। যেনেদৰে জেমিনিত লিখিছিলোঁ, এতিয়া লিখিম হেই ChatGPT প্লিজ, হেই ChatGPT দিছ ইজ এ PDF অফ NCERT ক্লাছ 10 ছায়েন্স। অলপ মডিফাই কৰি ল'ব। হেই ChatGPT দিছ ইজ এ PDF অফ এ চেপ্টাৰ অফ NCERT ক্লাছ 10 ছায়েন্স, প্লিজ গিভ মি 50 MCQs based on the chapter. Give me MCQs with 4 options and then write the correct answer. Please write three or four lines of short explanation after each correct answer. এইবোৰ লিখি আমি সেন্ড কৰি দিব পাৰোঁ। ChatGPT এনালাইচিছ কৰি আমাক 50টা MCQ দিব। এই দেখিছে MCQ পৰা আহিছে, জেমিনিতকৈ অলপ বেলেগ MCQ চিলেক্ট কৰিছে ChatGPTয়ে। 50টা বুলি নহয়, আমি 100টা 200টা যিমান আমি ইচ্ছা কৰোঁ সিমান আমি MCQ উলিয়াই পঢ়িব পাৰোঁ। অকল ChatGPT আৰু জেমিনিয়ে নহয়, আৰু এটা গুগলৰ দ্বাৰাই ভাল এটা আমাৰ AI এপ আছে, সেইটো হৈছে NotebookLM। NotebookLMৰ দ্বাৰাও এনেদৰে যিকোনো ফাইল এনালাইচিছ কৰি তাৰ পৰা ইনফৰমেশ্যন উলিয়াব পাৰি, MCQ উলিয়াব পাৰি। NotebookLMত যাই আমি PDFত যাই তাতে এইমাত্ৰ ডাউনলোড কৰা ফাইলটো চিলেক্ট কৰিম। চিলেক্ট কৰিলে NotebookLMলৈ ফাইলটো আপলোড হ'ব। ইয়াতে আপলোড হওঁতে অলপ সময় লাগিছে, আপলোড হৈছে। তাৰপিছত আমি চাৰ্টত ক্লিক কৰিব লাগিব। এই হৈছে চেপ্টাৰটো আপলোড হৈছে। আমি তলত যে চাৰ্ট বুলি আছে মাজত, তাতে কৰিব লাগিব। এই চাৰ্টত যাই আমি প্ৰম্পটটো লিখিব পাৰোঁ তলত। কিন্তু মনত ৰাখিব ফাইলটো চিলেক্ট হৈ থাকিব লাগিব। আমাৰ ইয়াতে 2টা ফাইল আছে, এই হেৰিডিটি বুলি এইটো ফাইলটো চিলেক্ট কৰিছোঁ, তলত আমি প্ৰম্পটটো লিখিছোঁ। যেনেকৈ ChatGPT আৰু জেমিনিত লিখিছিলোঁ ঠিক তেনেদৰে এতিয়া লিখিলে হ'ল নিজা ষ্টাইলত। দিছ ইজ এ PDF অফ NCERT ক্লাছ 10 ছায়েন্স, অলপ মডিফাই কৰি ল'ব পাৰে। দিছ ইজ এ PDF অফ এ চেপ্টাৰ অফ NCERT ক্লাছ 10 ছায়েন্স, প্লিজ গিভ মি 50 MCQs based on the chapter. Give me MCQs with 4 options and then give me
the correct answer. Please write a short 2 or 3 lines of short explanation, দুটা short লিখিছোঁ, short explanation after each correct answer. তাৰপিছত চেণ্ড কৰি দিলে হ'ল। নোটবুক এলিমি এনালাইচিছ কৰিব, কৰি আমাক MCQবোৰ দিব। ইয়াত অলপ সময় লৈছে। এইবোৰ আহি গ'ল আমাৰ MCQ। ফৰ্মেশ্যনটো ঠিকমতে অহা নাই, কিন্তু MCQবোৰ পঢ়িব পাৰে। 4টা অপশ্যনেই আহিছে, এটা এনচাৰ আহিছে আৰু এটা এক্সপ্লেনেশ্যন আহিছে, ঠিকমতে আহিছে। গতিকে এনেদৰে আমি AI ইউজ কৰি MCQ ষ্টাডি কৰিব পাৰোঁ। অকল এই 3টা এপেই নহয়, আৰু AI এপ আছে যেনে পাৰপ্লেক্সিটি, সেইবোৰ ইউজ কৰিও এনেদৰে MCQ ষ্টাডি কৰিব পাৰি। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব।